এটা আধ্যাত্মিক দিশ ইমান সুন্দৰ পৰিৱেশত মাননীয় ৰামেশ্বৰ তেলী মহোদয় ভোটা প্ৰজ্বলন কৰি যথাস্থানত স্থাপন কৰিবলৈ আগবাঢ়িছে। আমি উৎফুল্লিত হৈ পৰিছোঁ, উপকৃত কৰিছে। লগতে আন দুগৰাকী ব্যক্তি এডিচনেল এছপি মহোদয় আৰু মাননীয় নিৰঞ্জন বৰুৱা ভাৰপ্ৰাপ্ত বিষয়া। আজি কিছুদিন আগতে এইখন গাঁৱলৈ আহিছিলোঁ। এখন স্কুলত ভাৰত চৰকাৰৰ ফালৰ পৰা আমাক পঠোৱা হৈছিল আৰু এই স্কুলত মই আহিছিলোঁ। তেতিয়া বহুত মানুহ লগ পাইছিলোঁ। এতিয়া আহি থাকোঁতে মোক এই ৰমেনে দেখুৱাইছে এইখন স্কুলত আপুনি আহিছিল। ঠিক তেনেকৈ এইখন গাঁৱত মই দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। এইখিনি কথা আপোনাক কৈছোঁ। নিশ্চয় এই আমাৰ শ্ৰী শ্ৰী হালমা সুধাম মন্দিৰত কিছু সমস্যা আছে। মই এই সমস্যাবিলাক নিশ্চয় আপোনালোকৰ বিধায়ক লগত কথা পাতিম। আপোনালোকে MP দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰায় লগ পাই থাকোঁ দিল্লীত। নিশ্চয় এই সমস্যাবিলাকৰ কথা নিশ্চয় মই পাতিম আৰু কেনেকৈ এই সমস্যাবিলাক সমাধান কৰিব পৰা যাব নিশ্চয় আলোচনা কৰিম। এইখিনি কথা আপোনাক কৈছোঁ। খালি মই বেছি সময় থাকিব নোৱাৰাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। পুনৰ মই অভ্যৰ্থনা সমিতিক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই অভাজনক ইয়াত মাতি আনি যি সন্মান দিলে তাৰ বাবে তেওঁলোক বহুত বহুত ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। জেঠ মাহত আমাৰ এইখন ৰাইজৰ সভা হয়। এই ৰাইজৰ সভাত অগণন ভক্তপ্ৰাণ ৰাইজে আহি এই পূজাথলীত প্ৰৱেশিত হৈ আমাৰ এই জাগাখিনি পুণ্যভূমিত পৰিণত কৰিছে। এই বছৰে বছৰে এই আমাৰ পূজাভাগ বহুত পৰিসৰ ডাঙৰ হৈ গৈছে। সেয়েহে আমাৰ সকলো ৰাইজে লগ লাগি 16টা খেলৰ মানুহে 450 ঘৰ পৰিয়ালৰ সকলো পৰিয়ালৰ লগ লাগি এই মন্দিৰৰ এই জেঠমহীয়া ৰাইজৰ কাজখন বৰ সুন্দৰভাৱে পৰিচালিত কৰি আহিছে। এতিয়া বৰ্তমান মই আজি যি বৰভদ্ৰ প্ৰদীপদান, এই বৰভদ্ৰ প্ৰদীপদানত অগণন ভক্তপ্ৰাণ ৰাইজে আহি ভোটা উৎসৰ্গা কৰি সেই ভোটা দান প্ৰভু ভগৱন্তই তেওঁলোকক দৃষ্টি কৰক আৰু সকলো দেশবাসীৰ মংগল কৰক। সৰ্বে অত্ৰ সুখিনঃ সন্তু, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। এই শব্দৰে আমি আশীষ দান কৰিছোঁ যে সকলোৱে সুখী হওক, সকলোৱে ভাল দেখক আৰু যেন দেশৰো অমংগল নহয়, বিশ্ববাসীৰো মংগল হয়। তাৰ কাৰণে এই আমি সকলোৰে ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।